হোজাইৰ লগতে ৰাজ্যৰ 4খন জিলা বিলুপ্ত কৰাৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে হোজাইৰ দল সংগঠনকে আদি কৰি জিলাখনৰ বহু সচেতন লোকে। ৰাজ্যৰ 35খন জিলাৰ পৰা 31খনলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ আৰু এই হঠকাৰী সিদ্ধান্তৰ ঘোৰ বিৰোধিতা কৰিছে হোজাই জিলাৰ বিভিন্ন দল সংগঠনৰ লগতে বহু গুণী জ্ঞানী তথা সমাজ সচেতন লোকে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সংবাদ মেল সম্বোধন কৰি ৰাজ্যৰ 35খন জিলাৰ পৰা 31খনলৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল। বিশ্বনাথ, বজালী, হোজাই আৰু তামুলপুৰ জিলা বিলুপ্ত হ'ব বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে। উল্লেখযোগ্য যে 100 সমস্যাৰে জৰ্জৰিত হৈ স্বাধীনতাৰ পাছৰে পৃথক জিলা দাবী কৰি আহিছিল হোজাইবাসীয়ে আৰু যুগ যুগ ধৰি উত্থাপিত হৈ অহা দাবীক সঁহাৰি জনাই অৱশেষত প্ৰয়াত মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈদেৱৰ কাৰ্যকালত অৰ্থাৎ 2015 চনৰ 15 আগষ্টৰ দিনা অসমৰ আন জিলাসমূহৰ দৰে হোজাই জিলা হিচাপে নৱগঠিত জিলাখনেও স্বীকৃতি লাভ কৰে। কিন্তু তাৎপৰ্যজনকভাৱে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে গ্ৰহণ কৰা এই হঠকাৰী সিদ্ধান্তৰ একেমুখে তীব্ৰ বিৰোধিতা কৰিছে হোজাইবাসীয়ে। মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি আছুৰ হোজাই জিলা সমিতিয়ে ফেচবুকত লিখিছে, অসম চৰকাৰৰ কেবিনেটৰ যি সিদ্ধান্ত আমি সদৌ হোজাই জিলা ছাত্ৰ সন্থাই বিৰোধিতা কৰিছো। অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত বাতিল কৰি হোজাই জিলাৰ লগতে আৰু 3খনকৈ জিলা কৰ্তনৰ যি সিদ্ধান্ত লৈছে অতি সোনকালে কেবিনেট সিদ্ধান্ত বাতিল কৰি আটাইকেইখন জিলাক জিলা মৰ্যাদা বাহাল ৰখাৰ দাবীও উত্থাপন কৰিছে আছুৱে। আনহাতে মুখ্যমন্ত্ৰীয়ে সংবাদ মেল সম্বোধন কৰি হোজাই জিলা কৰ্তনৰ সিদ্ধান্তক তীব্ৰ সমালোচনা কৰি ইয়াৰ বিৰোধিতা কৰিছে বিশিষ্ট ইছলামিক চিন্তাবিদ তথা জ্যেষ্ঠ সমাজসেৱক মুফতি হুছেইন আহমদ হাম্বাদীয়ে নিজৰ ফেচবুকৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰি লিখিছে, চি বিজেপি চৰকাৰ, চি হিমন্ত চৰকাৰ। অসমত বিজেপিৰ কোনো অৱদান নাই। অসমত বিজেপি নিষ্কৰ্মা চৰকাৰ। শৰ্মা চৰকাৰৰ একমাত্ৰ অৱদান মুছলিমক উচ্ছেদ কৰা, ঘৰ বাৰী গছ-গছনি তছনছ কৰা, বছৰৰ শেষত হোজাই জিলাৰ ইতিহাস নাইকিয়া কৰা। ধিক্কাৰ জনালো, গৰিহণা জনালো। শৰ্মা চৰকাৰক হৃদয়েৰে বেয়া পালো। তেওঁলোকৰ অমানৱীয় কাৰ্য আৰু কিমান দিন নাজানো। এইবুলি মুখ্যমন্ত্ৰীক প্ৰশ্ন উত্থাপিত কৰিছে বিশিষ্ট ইছলামিক চিন্তাবিদগৰাকীয়ে। তেওঁ আৰু সুধিছে, আমি আৰু কিমান দিন এন্ধাৰত থাকিম আমি নাজানো। মনত ৰাখিবা, অহা বিধানসভা নিৰ্বাচনত তোমালোকৰ পতন অনিবাৰ্য। আকৌ কৈছো, নৱগঠিত জিলাবোৰক লৈ ৰাজনীতি নকৰিবা। নিজৰ ফেচবুকৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ হোজাই জিলা বিলুপ্ত কৰা কঠোৰ সমালোচনা কৰি আগন্তুক নিৰ্বাচনত হিমন্ত চৰকাৰৰ পতন অনিবাৰ্য বুলি হুছেইন আহমদ হাম্বাদীয়ে নিজৰ চৌধুৰী হাম্বাদ শিৱপুৰী নামৰ ফেচবুক পেজৰ জৰিয়তে সকিয়নি প্ৰদান কৰিছে। একেদৰে এই সিদ্ধান্তৰ সম্পূৰ্ণ বিৰোধিতা কৰি সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰিছে অজস্ৰজনে। আজি বছৰটোৰ শেষৰটো দিনত নতুন বছৰক আদৰা আৰু পুৰণা বছৰক বিদায় দিয়াৰ এই শুভক্ষণত অসম চৰকাৰৰ যি কেবিনেট বৈঠক দিল্লীত অনুষ্ঠিত হৈছিল আৰু এই কেবিনেট বৈঠকতে আমাৰ হোজাই জিলাখনক লগতে অসমৰ আৰু 3খন জিলাক যে জিলা হিচাপে স্বীকৃতি দিয়াৰ পৰা বঞ্চিত কৰিলে। ইয়াক আমি সদৌ হোজাই জিলা ছাত্ৰ সন্থাই আমি ধিক্কাৰ প্ৰদান কৰিছোঁ। এনে হঠকাৰী সিদ্ধান্ত এই নতুন বছৰক আদৰা যি উলহ মালহৰ সময়তে যে 4খনকৈ জিলাক যি নিশ্চিহ্ন কৰাৰ যি পৰিকল্পনা তেওঁলোকে ষড়যন্ত্ৰ ৰচিছে, ইয়াক আমি সদৌ হোজাই জিলা ছাত্ৰ সন্থাই ধিক্কাৰ প্ৰদান কৰিছোঁ। আৰু এটা কথাই ক'ব বিচাৰিছোঁ যে হোজাই জিলাখনৰ বিভিন্ন আন্তঃগাঁথনিমূলক কাম কাজ, অফিচ কাছাৰী সকলো ধৰণৰ কাম কাজ চলি থকাৰ মাজতে এনে হঠকাৰী সিদ্ধান্তই হোজাই জিলাবাসীক অতিকে মৰ্মাহত কৰিছে। আৰু এনে সময়তে নতুন বছৰক আদৰা যি প্ৰস্তুতিৰ সময়তে এনেধৰণৰ হঠকাৰী যি সিদ্ধান্ত হোজাই জিলাবাসী প্ৰত্যেকজন হোজাই জিলাৰ প্ৰত্যেকজন বাসিন্দাকে যে একদম মনত দুখ দিছে সেই কথাটো নিশ্চিত। আৰু ইয়াৰ জৰিয়তে আমি এটা কথাই ক'ব বিচাৰিছোঁ যে আমি সদৌ হোজাই জিলা ছাত্ৰ সন্থাই এটা কথাই দাবী জনাওঁ যে হোজাই জিলাখনক যাতে জিলা হিচাপে সেই মৰ্যাদা অক্ষুণ্ণ ৰাখক, অন্যথা সদৌ হোজাই জিলা ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব। হোজাইৰ পৰা ব্যুৰ ৰিপৰ্ট, নিউজ টাইম।